নমস্কাৰ গাইজ, সমূহ অসমবাসীলৈ নমস্কাৰ জনাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ ওচৰৰ পথাৰ এখনতে মানে হাল বাই আছে আৰু গোটেই মানুহখিনি দেখিছে নাই আপোনালোকে? চাওক এবাৰ ভিউটো কেনেকৈ একদম পূৰা গোটেইখিনি বহি জাকাজকৈ মাছ ধৰি আছে। চাওক পূৰা মানে পথাৰত মানে মাছ ধৰা পূৰা চখ বাঢ়িছে, পূৰা কুচিয়া চুচিয়া পূৰা ওলাইছে আৰু ট্ৰেক্টৰে পূৰা হাল বাই আছে পূৰা। আমি চাই আছোঁ পাহাৰতে বহি, এই ওলালে মাল, ধৰক 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 কুচিয়া ৰে নহয়, গুৰৈ 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 চাগুনটো এইটো ভাল এই তই পানীকে বলিং ললি দেখোন। মাছ ধৰা মানুহ দেই, বহু ধকে 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 পুৰা পথাৰত পিঙা পিং দেখিছে নে? ডাক্তৰ কি পাইছা? তোমাৰ কাম নহ'ব। আৰু এবাৰ ভিউটো চাই লওক, পূৰা ডাৱৰ ডাৱৰ হৈ আছে, বৰষুণো আহিব চাগে অলপ পিছতে। তো গাইজ পূৰা মাছ ধৰি আছে, মাছ ধৰাত পূৰা মগ্ন হৈ আছে চবেই একদম। আমি সেই ওপৰৰ পৰা একদম পূৰা চাই আছোঁ। চাওক এইটো কোনটো মালটো চাওক, দেখুৱাই দে বা, এইটো এটা পাই গ'ল মাল। তই পালিগে লাষ্টত গৈ, ই পালেগে দেই বিচাৰি বিচাৰি। মানে কুচিয়াটো হ'ব এখন, এজনে উদ্ধাৰ কৰিলেগে আৰু। পুৰা মাছ ধৰা মানুহখিনি পুৰা চখ লাগি আছে, মানে বিৰাট চখ লাগে এখন। এই ধৰ ধৰ ধৰ, এইটো কাটিলে এডোখৰ কি কৰিলা? মাথা নথকা পালে, জিতাল এডাল বহুত ডাঙৰ পালে দেই। এই বৰ ট্ৰেক্টৰ পিছৰ পিছৰ চাব, তেতিয়াহে মাল ওলাব চাগে কুচিয়া। এই তহঁতি পাইছ নাই? একোৱে পোৱা নাই তহঁতি। অঁ তই চা, কুচিয়া পালি। পূৰা গাইজ মানে মাছ কুচিয়া পূৰা ওলাইছে, কোনে কিমান পাইছে দেখিছে নাই? এডৰা পথাৰ হাল বাইছে আৰু মানুহ পূৰা অৱনতি হৈ আছে। আপোনালোকৰ সেইফালে মানুহবিলাকে হাল বাইছে নে নাই বোৱা কমেণ্ট কৰি জনাব। আমাৰ এইফালে একদম পূৰা হাল বাই আছে, এতিয়া পূৰা ভৰ খেতি চিজন। তো গাইজ আপোনালোকে চাই লওক এবাৰ, গোটেইখিনি একদম পূৰা হাল চাল বাই আছে, একদম পূৰা এনজয় কুচিয়া কুচিয়া ধৰি আছে আৰু মাছো পাই আছে। কি পালিছা? তই একেটাকে আনিলি নেকি? অঁ ওলাইহে পৰিছিলে, মই বোলে আকৌ পালি নেকি? ডাঙৰটা নোপোৱাই সেইটা অকলে কুচিয়া খাবলৈ ধৰিছে বি। পুৰা সঁজুলি বান্ধি আছে দেখিছে নাই? সেই খুৰা দুজনে দুখন জাকৈ লৈ পলিথিন পুৰা ৰেডি কৰি আছে, মানে মাছ ধৰি আজি খাবই তেওঁলোকে। তেওঁলোকে মাছ খাবলৈ পুৰা ৰেডি হৈ আছে। বন্ধ কৰিলি যে এইবোৰ যিটো নলগাকৈ হাল বালে হ'ব আৰু লগাই ল লগাই ল হ'ব। চাওঁ এইবিলাক আহোঁ, তোৰ চুলিখিনি চাওঁ এইগিলা। এই কাৰ্টনটো এবাৰ দেখুৱাই চাওঁ। হ'ব সেই পিছৰডোখৰ হ'ব। মই দুটাহে তিনিটাহে মানুহ হে আকৌ কচোন। গৰু চুটো লৈ পেলাম মানে ট্ৰেক্টৰখন বন্ধ কৰি দিলে মানুহখিনি পুৰা ঠাণ্ডা হৈ গৈছে। দিছে কোন চাওঁ 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 কোন জানিছ? অ' 150 শিঙি হবে
আৰু মেথাডোখৰ কি কৰিল তই? মেথাডোখৰ নাই ডাঙৰ হ'লে ডাঙৰ হ'লে মাগুৰ নে শিঙি? কোনখিনিত পাইছে? আহোঁ এবাৰ চাম তোৰ চুলিখিনি চবেই চাম বুলি কৈছে আহোঁ ৰাইজক দেখুৱাই দে একো নহয় আমি খালী গাই বনাই থাকোঁ লৈ ল মাগুৰটো গুৰু মাছ আছিলে দেই ভাল ভাল মাছে আছে ৰামধেনু ওলাইছে চাওক বৰষুণ দিব আইয়া ন পুৰা ডাৱৰ দিছে নাই পুৰা বৰষুণ দি হৈ আছে ওচৰতে পাহাৰটো একদম আমাৰ মানে ভালকে ভাল গাইজ ভিডিঅ'টো ইয়াতে শেষ কৰিম কেনেকুৱা পাইছে কেনেকুৱা নাই পোৱা আপোনালোকে চাই কমেণ্ট কৰি জনাবতো বাই বাই